স্বাগতম প্ৰিয় দৰ্শক মোৰ ইউটিউব চেনেল মিষ্টাৰ জুবিন ব্লগছ আৰু আজি মানে এটা বেলেগ ধৰণৰ ভিডিঅ' হ'ব চাই থাকক। আমাৰ মায়ে ঘৰতে হাল বয়ে আৰু হাল বুবলৈ হ'লে সূতা ল'ব লাগিব মানে যঁতৰত আৰু সেই যঁতৰটো দেখুৱাই আছোঁ ৰ'ব কেনেকৈ সূতা লয়। এইটো হৈছে যঁতৰ আৰু আমাৰ মায়ে এনেদৰে সূতা লয় মানে হাতেৰে সূতা লয় এনেদৰে হাতেৰে ঘূৰাই সূতা লয় আৰু আজি মানে মই এনেকুৱা এটা বস্তু বনাম যিটো বস্তু মানে হাতেৰে ঘূৰাব নালাগে এনেকুৱাকৈ বনাম। ভিডিঅ'টো চাই থাকক আপোনালোকে বনাব পাৰিব মই কেনেকৈ বনাম চব দেখুৱাই থাকিম বলক। মই বনাব খোজা বস্তুটোৰ নাম হৈছে বৈদ্যুতিক যঁতৰ আৰু ইংলিছত কয় ববিন ৱাৰ্পিং মেচিন আৰু সেই বস্তুটো বনাবৰ বাবে এইবিধ বস্তুৰ প্ৰয়োজন হ'ব 12 ভল্টৰ বেটাৰী 12 ভল্টৰ মটৰ আৰু এইটো চুইচ আৰু তার আৰু কেঁচিখন কাটিব লাগিব আৰু এইটো মটৰ চাওক আৰু মটৰত এইটো এটা চাকা টাইপ লগাইছোঁ মানে আৰু এইটো ক'ৰ পৰা কেনেকৈ পালোঁ এইটো পিছত দেখুৱাই দিম বাৰু আৰু এতিয়া কেনেকৈ ক'ত কানেকশ্যন কৰোঁ চব দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকক। মটৰটোৰ এইডাল হৈছে প্লাছ আৰু এইডাল হৈছে মাইনাছ আৰু ইয়াৰ এতিয়া কানেকশ্যনটো লগাই দিম মানে প্লাছ মাইনাছ। ৰঙা তাঁৰডাল লগালোঁ আৰু এইবাৰ কলাডাল লগাব লাগিব কিন্তু কলাডাল ডাইৰেক্ট নলগাওঁ মানে এইটো চুইচ আছে আৰু চুইচৰ ৰঙাডাল ইয়াত লগাই দিম আৰু হালধীয়াডাল কলাত লগাই দিম মানে তেতিয়া চুইচটো ফিটিং হৈ যাব আৰু তেতিয়া এনেকৈ চুইচটো দিলে অন হ'ব। এতিয়া কানেকশ্যনটো চাই লওক মানে চুইচৰ হালধীয়াডাল কলাডালত লগাইছোঁ আৰু ৰঙাডাল ইয়াত লগাই দিছোঁ আৰু এইডাল ডাইৰেক্ট আছে মানে এনেকৈ চুইচ দিলে হ'ব আৰু এই দুটা মোৰ বেটাৰীত দিয়া যাব। গোটেই কানেকশ্যনটো এনেকুৱাকৈ কৰিলোঁ ইফালে বেটাৰীটো লগাই দিলোঁ আৰু ইফালে এনেকুৱাকৈ লগাই দিলোঁ আৰু এতিয়া এই চুইচটো দিলে এইটো চাওক ঘূৰিলে চাওক কানেকশ্যন হৈ গ'ল আৰু এতিয়া এই গোটেইখিনি লৈ যায় যঁতৰত লগাম কেনেকৈ লগাম চাই থাকক। এইটো যঁতৰ এতিয়া ইয়াত লগাম মানে এইটো হৈছে যঁতৰৰ চাকা আৰু এইটো হৈছে শালাকাঠি বুলি কয় আৰু এই শালাকাঠিটোৰ পৰা যঁতৰলৈকে এইডাল এনেদৰে ফিটা লগোৱা থাকে আৰু এতিয়া ইয়াত মটৰ ফিটিং কৰিম আৰু মটৰটোৰ পৰাহে ইয়ালৈকে এডাল ফিটা থাকিব মানে আৰু আগতে মই এইটো বনাইছিলোঁ মানে সেইবাবে ইয়াত গাজাল মাৰা আছে মানে আগতে বনাইছিলোঁ ভিডিঅ' বনাইছিলোঁ কিন্তু ভিডিঅ'টো কিবা কাৰণত ডিলিট হৈ গ'ল। গাজাল কেইটাৰ ভিতৰত এনেদৰে মটৰটো ফিটিং কৰি দিলোঁ আৰু এতিয়া এইডাল প্লাষ্টিকেৰে মানে এইটো গাজালৰ পৰা সেইটো গাজালক লগি আৰু সেইটো গাজালৰ পৰা সেইটো গাজাললৈকে এনেদৰে টানকৈ বান্ধিব লাগিব যাতে মটৰটো ওলাই নাহে। এনেদৰে মটৰটো টানকৈ বান্ধি ল'লোঁ যাতে মটৰটো ওলাই নাযায় আৰু এতিয়া এই চাকাটোৰ পৰা ইয়ালৈকে এডাল ফিটা দিব লাগিব আৰু ফিটাডাল মানে এনেকুৱা এডাল প্লাষ্টিক লৈছোঁ প্লাষ্টিকৰ দিলে হ'ব মানে আৰু প্লাষ্টিকডাল মানে অলপ ৰোল কৰি ল'ব লাগিব। এতিয়া ইয়াৰ পৰা ইয়ালৈকে ফিটা এডাল লগাই দিলোঁ আৰু এইটো হৈছে চুইচ আৰু এইটো টিপি দিলোঁ এনেকৈ ঘূৰিলে আৰু এতিয়া মই সূতা লৈ দেখুৱাম। বেটাৰীটোৰ মানে অলপ চাৰ্জ কমিছে সেইবাবে মই ডাইৰেক্ট এই চাৰ্জাৰত কানেকশ্যন লগাই দিলোঁ মানে যিহেতু আপোনালোকক চলাই দেখুৱাব লাগিব না সূতা লৈ আৰু এয়া চাওক চাৰ্জাৰৰ পৰা আনিছোঁ এইডাল তাঁৰ এই ঘৰৰ ভিতৰৰ পৰা এয়া চাওক এইডাল তাঁৰ এনেদৰে আনি চাওক ইয়াৰ পৰা এইডাল চাৰ্জাৰ হৈছে মোৰ 12 ভল্টৰ বেটাৰী চাৰ্জ দিয়া বনাই লৈছোঁ আৰু এই চাৰ্জাৰডালৰ পৰা এনেদৰে এইডাল এয়া চাওক লাইনত লগাই দিছোঁ ইফালে ইয়াৰ পৰা এনেদৰে গৈ এইডাল তাৰেৰে যঁতৰকলৈকে লৈ গৈছোঁ মানে আৰু এতিয়া আপোনালোকক দেখুৱাম মই হাতেৰে নুঘূৰাকৈ কেনেদৰে সূতা ল'ব পৰা যায় আৰু এইটো চুইচ টিপি দিম এতিয়া এনেদৰে ইয়াত টিপি দিলোঁ তাৰপিছত এনেদৰে এয়া চাওক নিজে সূতা লোৱা যাব এতিয়া মাত্ৰ সূতাডাল ধৰি থাকিলে হৈ যাব তাৰপিছত এনেদৰে সূতা লোৱা যাব মানে এতিয়া আমাৰ মাৰ আৰু টেনশ্যন নাই। আপোনালোকে বনাব পাৰিব ভিডিঅ'টো ভালকৈ চাই ল'ব। আৰু মইতো আপোনালোকক যঁতৰত সূতা লৈ টেষ্ট কৰি দেখুৱাইছে আৰু এতিয়া আমাৰ মায়েও লৈ আছে সূতা দেখুৱাইছে ৰ'ব এয়া চাওক মায়ে সূতা লৈ আছে এতিয়া মেচিনৰ যঁতৰত বৈদ্যুতিক যঁতৰ এয়া চাওক মায়ে আমাৰ সূতা লৈ আছে এয়া চাওক যঁতৰ নিজে ঘূৰি আছে মাত্ৰ মায়ে সূতাডাল ধৰি আছে কেনে মা আৰু টেনশ্যন নাই না সূতাডাল ধৰি থাকিলেই হ'ব ঘূৰাব নালাগে আৰু যিমান হ'লে সূতা ল'ব পাৰিবি কেনে লাগছে এইটো বানৰ কাৰণে তোৰ।
ইমানে আছিলে আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু এনেকুৱা ভিডিঅ'টো আপোনাৰ বন্ধুক চাবৰ বাবে আপোনাৰ হোৱাটছআপত ষ্টেটাছ লগাই শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে আৰু বেলেগ ধুনীয়া ধুনীয়া ভিডিঅ' হ'ব গতিকে ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক আজিলৈ ইমানে বাই বাই ধন্যবাদ জয় আই অসম